পুত্ৰ সন্তান কেৱল জন্ম নহয়, ই একোটা ভাগ্যৰ পৰীক্ষা। হয়, ঠিকেই শুনিছে, ই এক ভাগ্যৰ পৰীক্ষা। নমস্কাৰ, মই উমিদ। ভিডিঅ' প্ৰেজেণ্ট বাই অ'কে উমিদ। এই পৃথিৱীত কোনো সন্তান হঠাতে জন্ম নলয়। প্ৰত্যেক জন্মৰ আঁৰত লুকাই থাকে একোটা কাৰণ, একোটা কৰ্মফল। যেতিয়া এটা পুত্ৰ সন্তান জন্ম লয়, সেয়া কেৱল এটা নতুন প্ৰাণ নহয়। সেয়া এটা দায়িত্ব, এটা ভৱিষ্যত, এটা পৰীক্ষা। ভগৱানে কাকো কেৱল আনন্দ দিবলৈ নপঠায়। তেওঁ পঠায় এজন মানুহ, যি পৰৱৰ্তী কালত কাৰোবাৰ আশ্ৰয় হ'ব, কাৰোবাৰ সাহস হ'ব আৰু কাৰোবাৰ ভাগ্য সলনি কৰিব পাৰিব। পুত্ৰ সন্তান জন্ম মানে অহংকাৰ নহয়। ই এক শিক্ষা, সংস্কাৰ আৰু সঠিক পথ দেখুওৱাৰ সুযোগ। কাৰণ আজিৰ এটা শিশুৱে কালিৰ সমাজ গঢ়িব। আজিৰ এটা পুত্ৰই কালিৰ ইতিহাস লিখিব। মনত ৰাখিব, সন্তান ঈশ্বৰৰ দান নহয়, সন্তান এটা দায়িত্ব। আপুনি কেনেকুৱা এজন মানুহ গঢ়িব পাৰে, সেয়াই হৈছে আচল প্ৰশ্ন। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ।